নমস্কাৰ বন্ধু বান্ধৱসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এই দুদিনমান ব্লগ বনাব পৰা নাই, দেহাটো অকণমান অসুস্থ হৈ আছে, চৰ্দি লাগিছে পূৰা পানী লগা। তাৰপিছত বাহিৰলৈ ওলাই যাব পৰা নাই, গতিকে ভিডিঅ' বনাব পৰা নাই। সেইটো কাৰণে ভাবিলোঁ গেপ হৈ যাব বেছি। সেইটো কাৰণে আজি দুদিনমানৰ আগত আমি ভাতৃবধূ বুলি এখন ভাওনা কৰিছিলোঁ। তাতে মই বালি চৰিত্ৰটো কৰিছিলোঁ আৰু আমাৰ ধীৰাজ কলিতাহঁত আছিলে, আকাশদ্বীপহঁত আছে, অন্তুহঁত আছিলে, আমাৰ নিজৰ ভাইটিও আছিলে। গোটেইখিনিয়ে এখন ভাওনা কৰিছিলোঁ। তাৰপৰা তাত বালি সুগ্ৰীৱৰ বান্দৰসকলৰ প্ৰৱেশখন মই ৰেকৰ্ডিং কৰি থৈছিলোঁ। তাকে আজি প্ৰৱেশখনকে আপোনালোকৰ বুলি আগবঢ়ালোঁ। আশা কৰোঁ চাই ভাল পাব। গেপ হৈ নাযাব বুলিয়ে মই আজি এনেকৈ ভিডিঅ'টো বনাই পেলাই আপোনালোকৰ ভাওনাৰ প্ৰৱেশখন আগবঢ়াইছোঁ। আশা কৰোঁ চাই ভাল পাব। তো আহকচোন, আমি বেছি দেৰি নকৰোঁ, প্ৰৱেশখন চাওঁচোন কেনেকুৱা হৈছে। ভাল লাগিলে কমেণ্ট কৰি জনাব। আহক।